এইটো ভাল কথা চব ল'ৰা ছোৱালী পৰীক্ষা দিছে দেখিছোঁ পইচা ঘূৰাই দিম বুলিও কৈছে অনুত্তীৰ্ণ হোৱাবিলাকৰ পইচা ঘূৰাই দিব ভাল কথা সেইবিলাক ষ্টেপ লৈছে যদি ভাল কথা আৰু বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে মই দেখিছোঁ আৰু মোক মেছেজ কৰে দাদা মই পৰীক্ষা দিলোঁ আমুক হ'ল তামুক হ'ল আপোনাৰ কুৱেশ্যন আহিছে কিবা কিবি মই বোলো ভাল হ'লনে পৰীক্ষা ভালকৈ দে গতিকে সেই নতুন জেনেৰেশ্যনটো উঠি আহক সেইটোৱে বিচাৰোঁ আৰু গভৰ্ণমেণ্টে নতুন নতুন ষ্টেপ লওক নতুন জেনেৰেশ্যনৰ কাৰণে ফ্ৰাষ্ট্ৰেটেড হ'ব দিব নালাগে তেওঁলোকে আমাৰ মেইন বস্তু বিষ্ণুৰাভাই এটা কথা কৈছিলে যে গুটি অবিহনে গছৰ ভৱিষ্যত অন্ধকাৰ গছৰ যদি গুটি ভাল হয় গছজোপা ভাল হ'বই মই নকওঁ এতিয়া যদি আমি যিটো অপ'জ কৰিছিলোঁ সেইটো সেই অপজিশ্যনবিলাক এতিয়াও আছে আমাৰ যিবিলাক কথাত আমি মাত মাতিছিলোঁ কিন্তু এইবাৰ আমি অকল অপ'জহে কৰোঁ আমি আন্দোলন নকৰোঁ এইবোৰ বৰ বেছি হুলস্থুল হৈ যায় এতিয়া আমাৰ মিডিয়া আছে ছ'চিয়েল মিডিয়া আছে আমি আমাৰ বক্তব্য ৰাখিব পাৰোঁ সেইটো আমাৰ অধিকাৰ মই কিবা এটা বেয়া পাইছোঁ মই ক'ব পাৰোঁ আপুনি কিবা এটা বেয়া পাইছে আপুনি ক'ব পাৰে মোক আজিলৈকে কোনো মেনেজ কৰিব পৰা নাই কিন্তু বাকী সমাজৰ কথা মই নাজানো